নমস্কাৰ, কল্পজ্যোতি অসম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা খুব গুৰুত্বপূৰ্ণ বিষয়। প্ৰধানমন্ত্ৰী আৱাস যোজনাত আপোনাৰ নামটো আছেনে নাই, আপুনি কেনেদৰে চেক কৰিব আপোনাৰ নিজৰ মোবাইলতে। মই সম্পূৰ্ণ প্ৰচেছটো এই ভিডিঅ'টোত দেখাই যাম, গতিকে ভিডিঅ'টো স্কিপ নকৰি চাই যাব। যদিহে ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আহক আমি মোবাইল স্ক্ৰীনলৈ যাওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মোবাইল স্ক্ৰীন লৈ আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব, ক্ৰম ব্ৰাউজাৰ অ'পেন কৰি ল'ব। মই তাত আপোনালোকে চাৰ্চ কৰিব PMAYG। তাত আহি গৈছে PMAYG.nic.in। আপোনালোকে ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিলে সেইটো কাৰণে ভাল আহি যাব। তাৰপিছত আপোনালোকে এনেকুৱা এখন ইণ্টাৰফেচ পাব। প্ৰথমতে এখন ক্ল'জ কৰি ল'ব। ক্ল'জ কৰাৰ পিছত আপোনালোকে দেখিছে ব্লু বাৰডাল, এই বাৰডালৰ এইফালে থকা যোনটো এই থ্ৰী ডট আপোনালোকে ক্লিক কৰিব। তাত অকণমান স্ক্ৰল কৰি এৱেজ চব বুলি থকাটোত ক্লিক কৰি তাত আপোনালোকে ডাটা এণ্ট্ৰি প্ৰথমত থাকিব, ছেকেণ্ড থাকিব ৰিপৰ্ট। সেই ৰিপৰ্টত ক্লিক কৰিব। ৰিপৰ্টত ক্লিক কৰাৰ পিছত এনেকৈ এখন ইণ্টাৰফেচ পাব। আপোনালোকে একেবাৰে তললৈ স্ক্ৰল কৰিব। তললৈ স্ক্ৰল কৰি এই এইচটো আছে ছ'চিয়েল এবাউট ৰিপৰ্টছ, তাত আপোনালোকে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ পাব। আপোনালোকে এইখিনি চিলেক্ট কৰি ল'ব। এইখিনি চিলেক্ট কৰি ল'ব। আপোনালোকে গোটেইখিনি চিলেক্ট কৰি ল'ব লাগিব। তাৰপিছত আপোনালোকে সম্পূৰ্ণ লিষ্টখন আপোনালোকে পাব। তাৰপিছত আপোনালোকে গোটেইখন চিলেক্ট কৰি ল'ব। তাৰপিছত তলত থকা যোনটো আছে তোমাৰ আপোনাৰ এনচাৰ কোড, সেই এনচাৰ কোডটো আপোনালোকে চিলেক্ট কৰিব লাগিব। ইয়াৰটো চিলেক্ট কৰি ল'ব। এনচাৰটো নহ'লে হ'ব 80। মই 80টো ক্লিক কৰি পেলাই ছাবমিটত ক্লিক কৰিছোঁ। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিছে এখন লিষ্ট আপোনালোকে আহি যাব। গতিকে এই লিষ্টখন যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰে তেনেহ'লে এই ডাউনলোড PDF-ত ক্লিক কৰিব। ডাউনলোড PDF-ত ক্লিক কৰাৰ লগে লগে লিষ্টখন মই দেখাই দিছোঁ। লিষ্টখন ডাউনলোড হৈ গৈছে, অ'পেন হ'ব। এই লিষ্টখনৰ বোলে আপুনি বোলে প্ৰথম মানুহজনৰ বোলে ডিটেইলছখিনি চাব বিচাৰে, তেওঁৰ ঘৰটো পালেনে নাই, তেওঁৰ ঘৰটো কমপ্লিট হ'লনে নাই। ইয়াত কমপ্লিট হোৱা নোহোৱা সকলোৰে নাম ইয়াত আহিব। গতিকে এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো, নীলা অপশ্যনৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সেই সম্পূৰ্ণ ডিটেইলছখিনি আহি যাব। এইখিনি সম্পূৰ্ণ ডিটেইলছ, তেওঁৰ ঘৰটো কমপ্লিট হৈছে বুলি লিখা আছে, হাউচ কমপ্লিটেড, কিমান টকা কেতিয়া উলিয়াইছিলে, সকলো ধৰণৰ ইয়াত ডিটেইলছ আপোনালোকে পাই যাব। গতিকে এনেকুৱা ধৰণৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। খুব এটা সহজ পদ্ধতি। আপোনাৰ ঘৰৰ নাম, আপোনাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাত আপোনাৰ ঘৰৰ নামটো আছেনে নাই আপোনালোকে চিলেক্ট কৰিব পাৰিব। গতিকে ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰে নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আগলৈ এনেকুৱা ধৰণৰ নতুন নতুন টেকনিকেল ভিডিঅ'সমূহ পাই থাকিবলৈ।